নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিপুৰাজ এণ্টাৰটেইনমেণ্ট। আমি আজি গৈছোঁ মঙলৰ আউলা চক আৰু মোৰ লগত আছে চিপাঝাৰৰ অন্তৰ্গত লাউজান গাঁৱৰ নিবাসী জনাৰ্দন দা আৰু মেনু বাইদেউ। আমি আজি গৈছোঁ মঙলৰ আউলা চকত থকা এটা শিৱ মন্দিৰত। তাত মানে দিহানামৰ কৰ্মশালা অনুষ্ঠান হৈ আছে, গতিকে তাত আমাক আমন্ত্ৰণ জনাইছিল। গতিকে আমি তিনিজন গৈ আছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি মঙলদৈৰ আউলা চকত থকা এই শিৱ মন্দিৰলৈ আহি পালোঁ আৰু আহি পোৱাৰ লগে লগে আমি দেখিছোঁ বহুত মানুহৰ সমাগম হৈছে ইয়াত। আৰু আমি ইয়াত আহি পোৱাৰ লগে লগে আমাক যি সন্মান জনালে তেখেতসকলে, আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ ফালৰ পৰাও তেখেতসকললৈ সেৱা আৰু কৃতজ্ঞতা জনাইছোঁ। আহকচোন আমি এতিয়া ভিতৰৰ পৰিৱেশটো আমি উপভোগ কৰোঁ। যিখিনি মানে নাগৰো আহিছে, তাল আহিছে, সেইখিনি এটা চাইড হওক আৰু লগতে পাঠিকা লগতে সহপাঠীবিলাকো এটা চাইড এনেকৈ আৰু এনেকৈয়ে বাইদেৱে সকলোকে পৰিপাটি কৰি বহিবলৈ ক'লে আৰু তাৰ পিছৰ অংশখিনি আমি সকলোৱে উপভোগ কৰোঁ। আহকচোন।